নমস্কাৰ। পোনপ্ৰথমেই আপোনালোক সকলোকে আজিৰ লাইভটোলৈ স্বাগতম জনাইছোঁ। আৰু সৰ্বপ্ৰথমে যোৱা দুদিন আগত জম্মু কাশ্মীৰৰ পেহেলগামত যি সন্ত্ৰাসবাদী আক্ৰমণ হৈ গ'ল, সেই আক্ৰমণৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা আৰু নিন্দা কৰিছোঁ। যিটো আক্ৰমণ আচলতে হৈ গ'ল, সেই আক্ৰমণটো গৰিহণা দিবলৈ কোনো ভাষা নাই। আচলতে মানুহ বুলি ক'ব পৰা বিধৰ প্ৰাণীৰ সেইটো কাম হ'বই নোৱাৰে। মানুহ হ'বই নোৱাৰে যি এই ঘটনাটো সংঘটিত কৰিছে। তেওঁলোকক আচলতে মানুহৰ লেখত ল'ব নোৱাৰি। আৰু লগতে আৰু এটা কথা, যিসকল এই আক্ৰমণত নিহত হ'ল সেইসকলৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। লগতে তেওঁলোকৰ পৰিয়ালসমূহকো এই কঠিন সময়ত ধৈৰ্য আৰু সাহস ঈশ্বৰে প্ৰদান কৰক, তাৰ কামনা কৰিছোঁ। এইখিনিতে আৰু এটা কথা ক'বলগীয়া যে এই যি নৃশংস জন্তুবিলাকে যিটো কাণ্ড কৰিলে, ইহঁতি কৰা ঘটনাটোৱেই গৰিহণাৰ যোগ্য। লগতে ইহঁতি যি ধৰ্ম সুধি পেলাই ঘটনাটো সংঘটিত কৰিলে বুলি যিটো আমি দেখিবলৈ পাইছোঁ, বিশেষকৈ আমি নিউজত দেখিবলৈ পাইছোঁ, এজন সৰু প্ৰায় 10 বছৰীয়া মানৰ ল'ৰা হ'ব, তেখেতৰ এটা বাচ্ছা এটাৰ কথা শুনিবলৈ পাইছোঁ যে সিহঁতে গৈ পেলাই হিন্দু মানুহখিনি এফালে মুছলমানখিনি এফালে হ'ব লাগে বুলি কৈ পেলাই মানুহখিনি ভাগ কৰি লৈ তেনেকৈ আক্ৰমণ কৰিছে। ইয়াত ইহঁতক কি ভাষাৰে আচলতে গৰিহণা দিয়া যায় তাৰ কোনো লেখযোখ নাইকিয়া হৈছে। প্ৰথম কথা, কোনো অস্ত্ৰ শস্ত্ৰ নোহোৱা নিৰস্ত্ৰ মানুহক, সাধাৰণ মানুহক কোনো সেই মানুহখিনি তাত কেলৈ গৈছিলে? ফুৰিবলৈ গৈছিলে, সৌন্দৰ্য উপভোগ কৰিবলৈ গৈছিলে। যি এই অসভ্যালীবিলাকৰ লগত যাৰ কোনো সম্পৰ্ক নাছিলে দূৰ দূৰণিলৈকে, সেই মানুহখিনিয়ে সৌন্দৰ্য উপভোগ কৰিবলৈ যোৱা নিৰস্ত্ৰ সাধাৰণ মানুহৰ ওপৰত এনেধৰণে আক্ৰমণ কৰা এই নৰপিশাচবিলাক আচলতে ইহঁতি কাপুৰুষ বুলিও ইহঁতক ক'ব নোৱাৰি। ইহঁতক মানুহক জোখ কৰা যিকোনো স্কেলত ইহঁতি নাহেই আচল কথা। আৰু ইয়াৰ লগতে এই সন্ত্ৰাসবাদীবিলাকক যোনে বেক কৰি থাকে, যোনে সাহস দিয়ে বা পুঁজি, আজি আমি বাতৰিত দেখিছোঁ যে পাকিস্তানৰ কোনোবা এজনে স্বীকাৰ কৰিছে যে তেওঁলোকে 30 বছৰ ধৰি সন্ত্ৰাসবাদীক ফাণ্ডিং কৰি আহিছে। গতিকে এই যিখন সন্ত্ৰাসবাদীৰ মৰকজ বুলি ক'ব লাগিব, সন্ত্ৰাসবাদীৰ হেড অফিচ টাইপ দেশ এইখন পাকিস্তান, এই দেশখনো আচলতে সিহঁতিও গৰিহণাৰ যোগ্য। আৰু অকল গৰিহণাৰেই যোগ্য নহয় সিহঁতি। আমি এই ক্ষেত্ৰত এই বিপদৰ সময়ত ভাৰত চৰকাৰৰ লগত আমাৰ সম্পূৰ্ণ সহযোগ আছে। ভাৰত চৰকাৰে বৰ্তমান সময়ত সন্ত্ৰাসবাদী দেশখন, এই যি পাকিস্তান নামৰ সন্ত্ৰাসবাদী যিখন দেশ, এই দেশখনৰ ওপৰত যি ধৰণৰ পদক্ষেপ লয়, কঠোৰতকৈ কঠোৰ পদক্ষেপ লোৱাটোৱে আমি কামনা কৰিছোঁ। আৰু তাৰ কাৰণে আমি চৰকাৰক যি ধৰণে সহযোগ কৰিব লাগে, সহযোগ কৰিবলৈ আমি প্ৰস্তুত আছোঁ। আৰু লগতে এই যি পাকিস্তানী সন্ত্ৰাসবাদীখিনি, ইহঁতি নিজকে যি ইছলামৰ মালিক নিচিনা দেখাবলৈ বিচাৰে। সিহঁতি সন্ত্ৰাসবাদ চলোৱাটো সিহঁতৰ চৰিত্ৰ, কিন্তু সিহঁতি সেই সন্ত্ৰাসবাদটোৰ লগতে এই ধৰ্ম সোধা ধৰণৰ কাণ্ড কাৰখানা কৰি ইছলাম ধৰ্মটোকো কলংকিত কৰিছে। ইছলামত ক'তো লিখা নাই
বিনা দোষী কোনো নিৰপৰাধী নিৰস্ত্ৰ মানুহক এনেধৰণে হত্যা কৰাটো ইছলামৰ ক'তো লিখা নাই। কিন্তু ইহঁতি কি ধৰ্ম আচলতে প্ৰচাৰ কৰিছে, কি কৰিছে, এইটো মানে অত্যন্ত গৰিহণাৰ যোগ্য। ইহঁতি ইছলামৰো লেখত নাহে। গতিকে এই দেশখন বা এই আক্ৰমণকাৰীবিলাকৰ ওপৰত কঠোৰতকৈ কঠোৰ শাস্তি দিব লাগে। লগতে দ্বিতীয়তে আৰু এটা গুৰুত্বপূৰ্ণ কথা মই ক'ম বুলি ভাবিছোঁ এই লাইভটোত। এই ঘটনাটো হৈ যোৱাৰ পিছতে আজিৰ দিনটোলৈ অসমত প্ৰায় 7টামান মানুহ গ্ৰেপ্তাৰ হৈছে। এই সন্ত্ৰাসবাদী কাৰ্যকলাপক বিভিন্ন প্ৰকাৰে সমৰ্থন বা উৎসাহিত কৰাৰ মানে অভিযোগত। এই ক্ষেত্ৰত ক'বলগীয়া কথা কি, এই যে আমাৰ AIUDFৰ যি বিধায়ক আমিনুল ইছলাম, এই আমিনুল ইছলামৰ নিচিনা মানুহবিলাকৰো আচলতে মানে ইহঁতকো কঠোৰতকৈ কঠোৰ শাস্তি দিব লাগে। কাৰণ সাধাৰণ যিখিনি মুছলমান মানুহ আছে, প্ৰায় বহু অঞ্চলত এতিয়াও শিক্ষাৰ হাৰ কম। গতিকে এই মানুহখিনিয়ে কি কৰে, যিখিনি নেতা আছে ইহঁতৰ মুখলৈ অলপ চায় যে ইহঁতে কি ক'ব, কি কৰিব। এই পিছপৰা সংখ্যালঘু জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰা এই আমিনুল ইছলামৰ নিচিনা ফাল্টু ফকটীয়া জাবৰ চবে এনেধৰণৰ অদৰকাৰী কিছুমান কথা কৈ সাধাৰণ ল'ৰাবিলাককো এটা সাহস দিয়ে ফাটলামি কৰিবৰ কাৰণে, যিটো একেবাৰে গ্ৰহণযোগ্য কেতিয়াও কোনো পধ্যে হ'বই নোৱাৰে। গতিকে এই আমিনুল ইছলামৰ নিচিনা অসভ্যবিলাককো কোনোদিনে যাতে ইহঁতি ওলাব নোৱাৰে, সেনেকৈ ইহঁতক সুমুৱাই থৈ দিব লাগে। মানে ইহঁতি বাহিৰত থাকিলে যিকোনো সময়ত মুখত ইহঁতৰ বিষ বাষ্প ওলাবই। গতিকে ইহঁতক ওলাব নোৱাৰা ব্যৱস্থাটো কৰি সুমুৱাই থৈ দিয়াটোৱেই আমি কামনা কৰিছোঁ। আৰু লগতে যিখিনি আমাৰ ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলেও অলপ সাৱধান হ'ব লাগে কথা বতৰাত। আৰু প্ৰথম কথাটো নিজৰ চিন্তাধাৰাটো শুদ্ধ হ'ব লাগিব। যদি চিন্তাধাৰা শুদ্ধ হয়, মুখেৰে কেতিয়াও ভুল কথা নোলায়। আৰু এই যে আমাৰ যি ভাৰতৰ সংবিধানে যি আমাক বাক স্বাধীনতা দিছে, এই বাক স্বাধীনতাটোৰ বিষয় লৈও কিন্তু আমি নিজে জানি ল'ব লাগিব যে কি কৰিবলৈ আমাক বাক স্বাধীনতা দিছে। আমাক বাক স্বাধীনতা বিষ বাষ্প বিয়পাবৰ কাৰণে দিয়া নাই, সমাজত সত্য কথাত মাত মাতিবলৈ দিছে। বাক স্বাধীনতাটো দিছে যদিও তাৰ নীতি নিয়ম আছে। ভাৰতৰ সংবিধানৰ 19 নম্বৰ যিটো অনুচ্ছেদ, 19 নম্বৰ অনুচ্ছেদত জনগণৰ স্বাধীনতাৰ যিসমূহ অধিকাৰ, সেই অধিকাৰসমূহৰ বিষয়ে উল্লেখ আছে। আৰু সেই 19A যিটো ছেকশ্যন, তাতে উল্লেখ আছে বাক স্বাধীনতাৰ কথা। কিন্তু বাক স্বাধীনতাৰ কথা 19(1)A যিটো উল্লেখ আছে, তাৰ তলতে কিন্তু 19(2) যিটো পইণ্ট আছে, তাত লিখা আছে স্পষ্টভাৱে যে যি বাক স্বাধীনতা প্ৰদান কৰিছে, এই বাক স্বাধীনতাটো দেশৰ অখণ্ডতা বা আদালত অৱমাননা, মানহানি, সামাজিক উশৃংখলতা বিয়পোৱা, বৈদেশিক মৈত্ৰীৰ ওপৰত কিবা হানি আহিব পৰা, তেনেকুৱা ধৰণৰ কথা ক'বৰ কাৰণে বাক স্বাধীনতা আমাক দিয়া নাই। আমাক বাক স্বাধীনতা দিছে কি কথা আমি তাত ক'ব পাৰিম, কি ক'ব নোৱাৰিম, সেইখিনি আমি প্ৰথমতে অধ্যয়ন কৰি ল'ব লাগে। বিশেষকৈ এইটো এটা অত্যন্ত স্পৰ্শকাতৰ বিষয়। মানে আমাৰ মিডিয়াত কিবা কিবি ঢেৰ কথা চলি থাকিব, আমাৰ সংবাদ মাধ্যমত। ভাৰতৰ সংবাদ মাধ্যমৰ স্থান বিশ্বৰ ৰেংকিঙত ক'ত আছে চাই ল'লেই মানুহে গম পাব যে তেওঁলোক কিমান বিশ্বাসযোগ্য। গতিকে সেই সংবাদ মাধ্যমৰ কথা চাই লৈ উত্তেজিত হৈ আবুল তাবুল বকাটো কোনোপধ্যে গ্ৰহণযোগ্য হ'বই নোৱাৰে। গতিকে মই যিসকল আমাৰ ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰী আছে, তেওঁলোকক এটা আহ্বান জনাওঁ যে আপোনালোকে যিকোনো বিষয়ৰ ওপৰত যিকোনো মন্তব্য কৰাৰ আগত 10 বাৰ চিন্তা কৰিব যে যিটো কথা আপুনি ক'বলৈ গৈ আছে, সেই কথাটোৱে কোনোবা ফালৰ পৰা দেশৰ হানি কৰিব পাৰে নেকি, কোনোবা ফালৰ পৰা কাৰোবাৰ সন্মান হানি কৰিব পাৰে নেকি। এতিয়া যি জম্মু কাশ্মীৰৰ যি ঘটনাটো সংঘটিত হৈ গ'ল,
এই ঘটনাটো সংঘটিত হৈ যোৱাৰ পিছত প্ৰশ্ন আমিও উঠাইছোঁ, সমালোচনা আমিও কৰিছোঁ, আমাৰ নিচিনাকৈ বহুতে কৰিছে। আমি চৰকাৰক সমালোচনা কৰিছোঁ। কি কাৰণত সমালোচনা কৰিছোঁ? যে কাশ্মীৰৰ নিচিনা এটা স্পৰ্শকাতৰ অঞ্চল, তাত হয় শান্তি ঘূৰি আহিছে, হ'লেও এটা স্পৰ্শকাতৰ অঞ্চল, কাৰণ তাৰ কিনাৰতে পাকিস্তানৰ নিচিনা সন্ত্ৰাসবাদীৰে ভৰা এখন দেশ আছে, তাৰ বৰ্ডাৰতে আছে কাশ্মীৰ। গতিকে এনে এটা স্পৰ্শকাতৰ অঞ্চলত য'ত টুৰিজিমৰ এটা ইণ্ডাষ্ট্ৰী চলি আছে, বিভিন্ন দেশ বিদেশৰ মানুহ তালৈ যায়, সেই অঞ্চলত নিৰাপত্তা ব্যৱস্থাটো কিয় সিমান পৰ্যাপ্ত পৰিমাণে নাছিলে, বা এই যি উগ্ৰপন্থী আহিলে, পাকিস্তানী উগ্ৰপন্থী, এই উগ্ৰপন্থী কেনেকৈ আহিবলৈ পালে, এই ক্ষেত্ৰত নিৰাপত্তাত কিবা খুঁত আছিলে নি? আমি সেইটো বিষয়তহে প্ৰশ্ন কৰিছিলোঁ, আৰু আমি সেইটো বিষয়তহে চৰকাৰক সমালোচনা কৰিছিলোঁ। আমাৰ চৰকাৰক সমালোচনা কৰাৰ অৰ্থ এইটো নহয় যে ভাৰত চৰকাৰে পাকিস্তানৰ বিৰুদ্ধে কিবা একশ্যন লোৱাত আমি বেয়া পাম, সেইটো আমাৰ কোনো পধ্যে উদ্দেশ্যই নহয়। আমাৰ উদ্দেশ্য আছিলে আমাৰ নিজৰ দেশৰ নিৰাপত্তাৰ ওপৰত। আৰু যিটো কালি সৰ্বদলীয় বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজুৱে সৰ্বদলীয় বৈঠকৰ পিছত নিজেই স্বীকাৰ কৰিলে যে হয় কিবা তাত আমাৰ খুঁত থাকি গৈছিলে, আৰু সেইটো যিহেতু চৰকাৰে মানি লৈছে যে তাত ভুল আছিলে, সেইটো আমাৰ আভ্যন্তৰীণ কথা, নিজৰ ঘৰৰ কথা। কিন্তু তাৰ অৰ্থ নহয় যে সেইটো কাৰণে আমি পাকিস্তানৰ লগত পাকিস্তানৰ উগ্ৰপন্থীৰ সমৰ্থনত কথা ক'ম, তেনেকুৱা কোনো কথা নাই। গতিকে আমাৰ মানুহবিলাকে যিকোনো কথা কওঁতে চিন্তা কৰিব লাগে। আৰু প্ৰথম কথাটো নিজৰ মাইণ্ডছেটটো, যদিও এতিয়াও বহুত এইটো অসত্য বুলি ক'ব নোৱাৰি, বহুত এতিয়াও মানুহ আছে যাৰ পাকিস্তানৰ প্ৰতি মানে অকণমান হৃদয়ত কম্পন এটা আছে। এই যিটো পাকিস্তানৰ নাম শুনিলে যিটো হৃদয়ত কম্পনটো আছে নে, এইটো এৰি দিব লাগিব। মানে মনত যদি পাকিস্তানৰ প্ৰতি অলপ দৰদ থাকে, তেতিয়াহে তোমালোকে মাত মাতিব পাৰিবা পাকিস্তানৰ হৈ, বা পাকিস্তানৰ নিচিনা কিবা উগ্ৰপন্থী কাৰ্যকলাপত তোমালোকে সমৰ্থন কৰিব পাৰিবা। গতিকে তোমালোকে এই যি মানসিকতা, এই মানসিকতাটো পৰিহাৰ কৰিব লাগে। কাৰণ কোৰাণেও আমাক কোৱা নাই নিজৰ দেশখনৰ লগত গাদ্দাৰী কৰিবলৈ, আৰু গাদ্দাৰৰটো ইছলামত কোনো স্থানেই নাই। নিজৰ দেশখনক ভাল পোৱাটো আল্লাহৰ নবীৰ সুন্নত হয়। আমাৰ নবী হজৰত মুহাম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈ থৈ গৈছে যে নিজৰ দেশখনক ভাল পোৱা। গতিকে তেনে ক্ষেত্ৰত আমি ধৰ্মৰ ভিত্তিত আৰু এটা কথা কওঁ, এই যি চলি আছে, যি আক্ৰমণ প্ৰত্যাক্ৰমণ, যি ৰাজনীতি চলি আছে, এই বস্তুটোত আমি এটা কথা চিন্তা কৰিব লাগিব। আমাৰ যিসমূহ পূৰ্বপুৰুষ আছিলে, ভাৰত যেতিয়া বিভাজন হৈছিলে, আমাৰ পূৰ্বপুৰুষসকলো ধৰ্মৰ ভিত্তিত পাকিস্তানত যাবগৈ পাৰিলেহেঁতেন, কিন্তু নগৈ ভাৰতত থাকিলে স্ব ইচ্ছাই। আমাক নিজৰ দেশ হিচাপে ভাৰতবৰ্ষত ৰাখি গৈছে, ভাৰতবৰ্ষক আমাৰ নিজৰ দেশ হিচাপে দি থৈ গৈছে। গতিকে আমি আমাৰ পূৰ্বপুৰুষে যিখন দেশক আমাৰ নিজৰ দেশ হিচাপে দি থৈ গৈছে, সেই দেশখনৰ প্ৰতিহে শ্ৰদ্ধাশীল হ'ব লাগে, সেই দেশখনৰহে বিশ্বাসী হ'ব লাগে। কাৰণ আমাৰ পূৰ্বপুৰুষে চিন্তা কৰি তেতিয়াই পাকিস্তানত গ'লহেঁতেন যদি যাবলগীয়া আছিলে। আৰু যি এই পাকিস্তানৰ যি কাৰ্যকলাপ, এই কাৰ্যকলাপৰ আঁৰত বহুত ডাঙৰ ভয়ংকৰ ষড়যন্ত্ৰ আছে। ষড়যন্ত্ৰ কি? এই যি সিহঁতি আক্ৰমণ কৰিলে, এই আক্ৰমণত যে ধৰ্ম সুধি পেলাই সিহঁতি কিহৰ কাৰণে আক্ৰমণ কৰিলে, তাৰ মূল গুৰিতে আছে সিহঁতৰ ডাঙৰ ষড়যন্ত্ৰ। কাৰণ সিহঁতি নিবিচাৰে ভাৰতৰ নিচিনা এখন দেশ নিজৰ মাজত আভ্যন্তৰীণ মিলাপ্ৰীতিৰে চলক। যেতিয়া এখন দেশৰ সকলো জনগণ, সকলো ধৰ্ম জাতি মিলি একতাৰে থাকিব, তেতিয়া বাহিৰা শক্তিয়ে আক্ৰমণ কৰিবলৈ সুবিধা নাপায়, যিটো বাহিৰা শক্তিয়ে কেতিয়াও নিবিচাৰে। গতিকে আমি সকলোৱে সাৱধান হ'ব লাগে এইটো ক্ষেত্ৰত, যাতে আমাৰ আভ্যন্তৰীণ যিটো একতা, যি আমাৰ মহাত্মা গান্ধী, জৱাহৰলাল নেহেৰু, সুভাষ বসু, সকলোৱে যি আমাৰ দেশ স্বাধীন কৰা যিসকল নেতা আছিলে, তেওঁলোকৰ যিটো ধাৰণা আছিলে, অনৈক্যৰ মাজত ঐক্যৰ যিটো ধাৰণা আছিলে, বিভিন্ন ধৰ্ম, বিভিন্ন জাতি, বিভিন্ন ভাষা লৈ পেলাই একতাৰে চলাৰ যিটো নীতি আছিলে, এই নীতিটোক আচলতে পাকিস্তানৰ নিচিনা যিবিলাক অসভ্য দেশ আছে, ইহঁতি ভয় কৰে। কাৰণ এনেকুৱা আচলতে পৃথিৱীৰ বিশ্বৰ কোনো জেগাতে এনেকুৱা কোনো নিদৰ্শন নাই য'ত বিভিন্ন জাতি ধৰ্ম সমান অধিকাৰেৰে আছে। গতিকে আমাক ইমান এটা বাবা চাহেব আম্বেদকাৰে যিখন আমাক সংবিধান দিলে, সেই সংবিধানখনে
সকলো জাতি ধৰ্মৰ মানুহক সমানে অধিকাৰ দিছে গতিকে ইমানখিনি সুবিধা পোৱাৰ পিছত যদি কোনোবাই দেশৰ লগত গাদ্দাৰী কৰিবলৈ যায় সেই গাদ্দাৰবিলাকক চিনাক্ত কৰি পেলাই উচিত শাস্তি দিয়াটো আমি বিচাৰোঁ আৰু লগতে সকলোকে এইটো আহ্বান কৰিছোঁ যে এই যিটো ভিতৰত সোমাই থকা ষড়যন্ত্ৰ এই ষড়যন্ত্ৰটো সকলোৱে বুজি পাব লাগে বিশেষকৈ আমাৰ হিন্দু ভাইসকলকো কৈছোঁ মুছলমান ভাইসকলকো কৈছোঁ লগতে আমাৰ যি সংবাদ মাধ্যমসমূহ আছে এওঁলোককো কৈছোঁ এই সন্ত্ৰাসবাদ ইছলামিক সন্ত্ৰাসবাদ বা হিন্দু সন্ত্ৰাসবাদ বা কিবা সন্ত্ৰাসবাদ বুলি নহয় এই সন্ত্ৰাসবাদ পাকিস্তানী সন্ত্ৰাসবাদ ভাৰতৰ শত্ৰুপক্ষৰ সন্ত্ৰাসবাদ ইহঁতি কেতিয়াও নিবিচাৰে ভাৰত আগবাঢ়ক ভাৰতৰ মাজত একতা থাকক ভাৰতৰ মাজত শান্তি থাকক ভাৰতৰ মানুহ সুখত থাকক ইহঁতি কেতিয়াও নিবিচাৰে গতিকে এই যি ষড়যন্ত্ৰটো আছে এই যি বাহিৰা শক্তিসমূহৰ যি ষড়যন্ত্ৰ যি আমাৰ দেশখনক দুৰ্বল কৰিবলৈ এই ষড়যন্ত্ৰটো বুজি আমি সকলোৱে একেলগে থাকিব লাগে একতাৰে থাকিব লাগে আৰু লগতে যিসমূহ সংবাদ মাধ্যম আছে তেওঁলোকেও এই যি বিষবাষ্প বিয়পোৱা কাৰ্যটো মাজে মাজে কৰি থাকে সব বস্তুতে ভাগ কৰাৰ যিটো ছিষ্টেম কৰি থাকে এইটোৰ পৰা তেওঁলোকো আঁতৰি থাকিব লাগে আমি সকলোৱে একেমুখে পাকিস্তানক ধিক্কাৰ দিব লাগে একেমুখে সন্ত্ৰাসবাদক ধিক্কাৰ দিব লাগে কিন্তু তাৰ মাজত ধৰ্মৰ কথা নাই কথাটো ধৰ্মৰ নহয় কথাটো দেশৰ ভাৰত মোৰো দেশ আপোনাৰো দেশ আৰু আমি সকলোৱে একেলগে মিলি ভাৰতৰ উন্নতি ভাৰতৰ ভালটো চিন্তা কৰিলেহে দেশখন আগবাঢ়ি যাব গতিকে আজিলৈ ভিডিঅ'টো সামৰিছোঁ সকলোকে সহযোগ কৰাৰ কাৰণে ধন্যবাদ আৰু সকলোকে শেষত এইটোৱে কামনা কৰিছোঁ যে আমাৰ নিজৰ দেশত নিজৰ আভ্যন্তৰীণ শান্তি শৃংখলা বজাই ৰাখিব লাগে আৰু লগতে পাকিস্তানৰ নিচিনা সন্ত্ৰাসবাদী শক্তিক মানে কঠোৰ হাতেৰে দমন কৰিব লাগে কঠোৰ হাতেৰে আজিলৈ ভিডিঅ'টো সামৰিলোঁ ধন্যবাদ জয় আই অসম